outro, more intro. Hello guys, watching koranai YouTube channel. स्वागत करते हैं मेरे चैनल पे. आप लोग देख रहे हैं कोरानai YouTube चैनल. तो कैसा लगा? বাহ গৰম. এই জংগলৰ মাজত আছো. চাহ দেখিবলৈ পাইছে আপোনালোকে জংগলৰ মাজত. বাহ আছে এইবিলাক. এনাৰ্জি নাই. ছমাহ ঘৰত ঘুমাইছিলোঁ এতিয়া ছমাহৰ মূৰত পাহাৰত আহিলোঁ ন ফাৰ্ষ্ট টাইম. মানে একদম দুৰ্বল হৈ গৈছোঁ মানে মানুহটো ঘুমাই কেনে. এই কুম্ভকৰ্ণ যে আছে না মনত পৰিছে ৰামায়ণ না মহাভাৰত কুম্ভকৰ্ণটো আপোনালোকে কমেণ্টত জনাই দিব. কুম্ভকৰ্ণ ৰামায়ণত আছেনে মহাভাৰতত আছে সেইটো আপোনালোকে কমেণ্টত জনাই দিব. ঠিক তেনেদৰে ছমাহ ঘুমাইছোঁ এই লকডাউন বুলি. এতিয়া মানে আহিছোঁ মই ছমাহৰ মূৰত এইবাৰ. এতিয়া উঠিছোঁ আৰু এতিয়া আৰু ডেইলি ব্লগ পাবা, ভিডিঅ' ডেইলি ৰেগুলাৰ পাবা এতিয়া. তো ছমাহ শুইছোঁ, ছমাহ এতিয়া ৰেগুলাৰ ভিডিঅ' পাবা. তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব. মই এইটো চুলি ভিজা মুখটো ভিজা কাৰণটো হ'ল মই এই মেকাডামত আহিছোঁ. আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মেকাডামৰ পাহাৰ আছে অজগৰ পাহাৰ বুলি, তাতে আহিছোঁ. পিছত 4টামান পাহাৰ পাৰ হ'লোঁ. তাৰপিছত মানে মাথাটো ঘূৰিলে বমি লাগি আছে. মানে কিয় লাগিছে সেইটো ক'ম. মই ছমাহ ঘৰত ঘুমাই আছোঁ আফটাৰ মানে লকডাউনৰ সময়ত জানুৱাৰীৰ পৰা ডিচেম্বৰৰ পৰাই প্ৰায় কাৰ পৰা আৰম্ভ কৰি ইফালে লকডাউনৰ হৈয়ে আছে. তাৰ পৰা আৰম্ভ ইফালে লকডাউনৰ এই ছমাহ ঘৰতে আছোঁ. আৰু ঘৰত আছোঁ কাৰণ জানাই লকডাউন, ঘৰত নাথাকিলে ক'ত থাকিম, সেইটোৰ কাৰণে. আৰু কৰোণা সেইবিলাকৰ কাৰণে ঘৰত আছোঁ. আজি যোৱাকালি ভিনীৰ ঘৰত আহিছিলোঁ সন্ধিয়া. তাৰপিছত আজি ভিনীৰ লগত পাহাৰত আহিছোঁ. তাৰপিছত এয়া ঝৰ্ণা এই 4টামান পাহাৰ পাৰ হ'লোঁ. মানে আপ ডাউন. তাৰপিছত কি মানে মূৰটো অলপমান ঘূৰে, চকুটো এন্ধাৰ হৈ যায়. তাৰপিছত মানে অলপ বমি ভাৱ হয়. মানে ছমাহ ঘুমাই আছোঁ না, হেল্থটো একেবাৰে বেয়া হৈ গৈছে মোৰ. তো সেইটোৰ কাৰণে মই আজি অলপমান আহিলোঁ. আৰু মানে ঘামো ওলাইছে একদম, মানে দেহাবিলাক মানে বডিবিলাক একদম গৰম হৈ গৈছে. আগতে 6 পেক আছিল ন, এতিয়া কি আছে চৰ্বি পেটত, এনেকৈ মোটা হৈ গৈছে পেটটো. আগত আছিল 6 পেক 8 পেক আছিল, এতিয়া নাই সেইবিলাক. বডি চডি নাই আৰু একেবাৰে শুকাই গৈছে. ছমাহ ঘুমাই আছিলোঁ ন, সেইটো কাৰণে হেল্থটো আৰু একেবাৰে বেয়া হৈ গ'ল. ক্ষীণাই গৈছোঁ মই আগতকৈ, গম পাইছা ন. এতিয়া ঝৰ্ণা এনেকুৱা বহুত আছে, বহুত ঝৰ্ণা পাৰ হৈছোঁ. বাট এতিয়া মই নোৱাৰাৰ কাৰণে এই পাথৰত বহি আছোঁ. এয়া চাই আছে গামোচা পিন্ধিছোঁ, গামোচা চেণ্ডেল আৰু এয়া চাৰ্ট, গম পাইছা ন. একেবাৰে চেচ আৰু অৱস্থা নোহোৱা হৈ গৈছে. ইয়াৰ পৰা ঘূৰি যাম মানে আধাত মানে ব্লগিং কৰা নাই আৰু এই ইয়াতে কৰিলোঁ আৰু মাথা চাথা ঘূৰি কেনে ব্লগিং কৰিলোঁ. চাব
মানে ৰ'দো দিছিলোঁ আজি মানে ইমান দিন মানে বৰষুণ পৰিছিল আজি কিন্তু ৰ'দ দিছিল গম পাইছা না আজি ৰ'দ দিছিল বাট এতিয়া আৰু ৰ'দটো মানে কমি গ'ল মানে সেইটো কাৰণে এই ঝৰ্ণা এই অতি সুন্দৰ আৰু একেবাৰে প্লেচ থাকি মজা লাগে আৰু ঘুমাই না ইয়াত শান্তি লাগে ইয়াত আহি কিনে বহুত শান্তি লাগে চাব পাৰে এই সৰু ঝৰ্ণা ডাঙৰ ডাঙৰ ঝৰ্ণাটো পাৰ হ'লোঁ মানে বহুত ওপৰলৈ যাই আছোঁ আৰু এটা পাহাৰ পাৰ হ'বলৈ আছে এইটো এটা পাহাৰ পাৰ হ'লে কি পাম আমি মেকাডামৰ পৰা আহি পেলাই মানে এই কিবা বৰঝৰা যোৱাৰ ৰাস্তাত কিবা এটা গাঁও পাব আৰু হেৰি গাঁৱৰ নামটো পাহৰিলোঁ সেইবিলাক পাব আৰু মানে দাৰকাচি চিৰি আৰু পাহাৰটো এনেকুৱা এইটো মোটামুটি ইমান নহয় আৰু 2 ফুটমান 3 ফুটমান দ আছে এইখিনি এইটো পিছফালে 3 ফুটমান দ আছে আৰু ভিনিয়ে কিবা কাঢ়িছে বাঁহৰ গেজাটো কাটি দিব গ'ল ওচৰতে বাঁহৰ কিবা আছে তেনেকুৱা মই বহি আছোঁ মানে মূৰটো ঘূৰালেই নহয় চুলিবিলাক ভিজাইছোঁ পানীত আৰু একেবাৰে চুলি মূৰ চব ফ্ৰেছ কৰি কিনে বহি আছোঁ মানে আৰাম কৰি আছোঁ পাহাৰৰ ওপৰত আপোনালোকে দেখিবলৈ পাইছে কি মজা প্লেচ এইটো মেঘাদাম পাহাৰ হয় আৰু এতিয়া ভেনি পিছপিনে বাঁহৰ গাজা কাটি কিনে ঘৰলৈ গৈ আছোঁ এতিয়া এইটো অজগৰ পাহাৰ হয় একচুৱেলি অজগৰ পাহাৰ মানে বহুত ডাঙৰ মানে আমাৰ অসমৰ সকলোতকৈ ডাঙৰ পাহাৰ না অসমৰ না গোৱালপাৰা জিলাৰ সকলোতকৈ ডাঙৰ মানে পাহাৰ মানে অজগৰ পাহাৰটো এইটো পাহাৰটো সেইটো পিছপিনে হয় মানে আমি 4টা পাহাৰ পাৰ হৈ আহিছোঁ আপোনালোকে আহিলে বহুত ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাব যেনেকুৱা কঁঠাল গছ তিতলি গছ তেনেকুৱা আম গছ বহুত ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাব আৰু কলৰ বাগান আৰু লেটেকু দেখিবলৈ পাব আপোনালোকে ভাল লাগে আৰু আহি কিনে আৰু ঝৰ্ণা দেখিবলৈ পাব আনাৰসো পাব আনাৰস অলপমান কম আছে হয় চিমলা আলু হয় এইটো গাছ আলু বুলি কয় লোকেল ভাষাত এইটো চিমলা আলু এইটো পাহাৰৰ হয় এটা সৰু সৰু পাহাৰ বহুতকেইটা পাহাৰ আছে তেনেকুৱা আমি বহুতকেইটা পাহাৰ পাৰ হৈ কিনে সেইটো 5 নম্বৰ পাহাৰ আছিলে আমি 5 নম্বৰলৈকেতো যোৱা নাই আপোনালোকেতো জানে 4 নম্বৰলৈকে গৈছোঁ আমি এতিয়া আমি নামি গৈ আছোঁ এতিয়া পিছল হৈ আছে ৰাস্তাটো এইবিলাক ৰঙা ৰঙা মাটি আপোনালোকে দেখিবলৈ পাইছে লাহে লাহে নামিব লাগিব নহ'লে পুৰিলে কিন্তু কথা বেয়া আছে 4টা পাহাৰ পাৰ হৈ কিনে 4টা গাজা কি আজব এটা পাহাৰত এটা বাঁহৰ গাজা কাটিছোঁ অলৰেডি মানে বেলেগ বেলেগ পাহাৰৰ মানে টেষ্টটো কেনেকুৱা সেইটো চাবলৈ এটা পাহাৰৰ এটা বাঁহৰ গাজা কি অদ্ভুত ন এইয়া আছে একদম বাঁহ এইবিলাক অকলে আহিব অলপ ভয়ে লাগে মানে পাহাৰৰ ওপৰতে মানে এটা ভিলেজ আছে এতিয়া আমি পাহাৰৰ পৰা নামিলোঁ এতিয়া ওচৰত আছে ঝৰ্ণা এইটো ঝৰ্ণা আপোনালোকক দেখুৱাম আৰু ৰংৰঙা ঝৰ্ণা বুলি কয় ৰংৰঙা ঝৰ্ণা পিছপিনে আছে চাব এইটো পাহাৰ আছে এইটো পাথৰ আছে দেখিবলৈ আহিছে ন ইয়াতে আছে ৰংৰঙা ঝৰ্ণা ৰংৰঙা ঝৰ্ণা মুখৰ মানে ক্লিয়াৰটো নাহে মোৰ ইমান ৰংৰঙা ঝৰ্ণা আহিছে আৰু এইটো ঝৰ্ণা ৰংৰঙা ঝৰ্ণা হয় এইটো ঝৰ্ণাৰ বৈশিষ্ট্য আপোনালোকে জানিবলৈ পাব মোৰ পৰা এইটো ঝৰ্ণা দেখিবলৈ পাইছে ওপৰৰ পৰা পানী নাহে ইয়াত ক'ৰ পৰা পানী আহে জানা ভিতৰৰ পৰা শিল সেইবিলাক মোৰ পিছপিনে যিটো শিল দেখা পাই আছে এইটো শিল দেখা পাইছে ন শিলৰ ওপৰেদি নাহে শিলৰ ভিতৰেদি পানী আহে পাহাৰৰ ওপৰৰ পৰা শিলৰ ভিতৰে পানী আহে সেইটোৰ কাৰণে ৰংৰঙা ঝৰ্ণা এইটো ঝৰ্ণা এটা চাব মই আপোনালোকক দেখুৱাই দি আছোঁ মানে বিশ্বাস কৰক মই অলপ ওপৰত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ মানে ওপৰত ক'ৰ পৰা কেনেকৈ আপোনালোকে ওপৰত দেখিবলৈ নাপাব এইবিলাক ওপৰত চাব এয়া পানী নাই ওপৰত একেবাৰে শুকান
শুকান একো দেখা নাপাব আপোনালোকে কিন্তু ভিতৰত এইটো এইবিলাক শিল এইটো শিলৰ ভিতৰেই পানী মানে বৈ আহে পাহাৰৰ পৰা এনেকুৱা বৈ আহে সেইটো কাৰণে ৰং ৰঙা ঝৰ্ণা এই দেখিবলৈ পাইছে এয়া চাব এয়া ইয়াৰ বৈশিষ্ট্যবিলাক এইয়ে শিলৰ তলেদি পানী আহি মানে বৈ আহে ওপৰেদি নাহে এইটো ওপৰৰ এইটো তলৰ চাওক তলেদি পানী আহিছে ইয়াৰ কাৰণে ৰং ৰঙা ঝৰ্ণা নামটো হ'ল ৰং ৰঙা ঝৰ্ণা গাঁৱটো এই মেগাদাম বুলি কয় থেংক ইউ